হেল্ল' বন্ধু বান্ধৱীসকল, গতিকে আজি মানে মোৰ লগৰজন আছে যে অসমৰে গোৱালপাৰাত দুধনৈত ঘৰ বুলি ক'লোঁ, তেখেতৰ মানে ঘৰৰ পৰা পঠাই দিলে পোষ্টেলেৰে বিহুৰ পিঠা লাড়ু। গতিকে সেইবোৰ খাবলৈ মাতিছে, আহিলোঁ তেখেতৰ ওচৰত। মই আপোনালোকক দেখাই আছোঁ কি কি লৈ আনিছে। তেখেতে আনিছে বৰ্তমান আপোনালোকক খুলি দেখাই আছোঁ। গতিকে আপোনালোকে চাই যাব। প্ৰথমতে হৈছে লাড়ু নাৰিকলৰ, তাৰপিছত এয়া হৈছে তিলৰ লাড়ু, তাৰপিছত এয়া হৈছে পিঠা, তাৰপিছত এয়া হৈছে নাৰিকলৰ চিৰা, তাৰপিছত ইয়াৰ কি বহুত আছে, আৰু এই চিৰা সান্দহ লাড়ু মুড়ি লাড়ু। গতিকে কাৰ্টুনত পঠাই দিছে। গতিকে এতিয়া মই তিলৰ লাড়ু এটা খাম, খাই এটা টেষ্ট কৰি জনাম। গোৱালপাৰাৰ পৰা পঠাই দিছে। কেমান বনাইছে। নাৰিকল লাড়ুটো নাখাওঁ মই। বহুত দিন নগ'লে